অনুষ্ঠিত হওয়া 5 সংখ্যক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ দুজনা আৱিৰ্ভাৱ মহাপুৰুষৰ লগত সংগতি ৰাখি আয়োজন কৰিবলৈ সোণালী প্ৰাথমিক শাখাৰ নামঘৰ আধাৰশিলা স্থাপনৰ উত্তীৰ্ণ স্থলীত সমবেত হোৱা সাধারণ সুযোগ দুর্লভের বর্তনা সেইখানে আমি অনুশীলন দিয়ে রাখি সেৱা নিবেদন কৰিছোঁ। শৰণাচাৰ্য শ্ৰীমন্ত শংকৰদেৱ সংঘে দুটিমান চুতীয়া ৰাজজনক সেৱা নিবেদন কৰিছোঁ। লগতে চৰাইদেউ জিলা শাখাৰ নিত্য ভাগৱতী ৰাজজনা সঞ্চালক তেখেতক আমি সেৱা নিবেদন কৰিছোঁ। 40 বছৰ আকাংক্ষা অৱসান ঘটিছে। আগামী পবিত্ৰ কাৰ্যসূচীৰে হাতত লৈছোঁ। আপোনালোকক মহানুভৱক ইয়াৰে আমন্ত্ৰণ কৰি আনিছোঁ। আমি সময় অতিক্ৰম নকৰোঁ, মুকলি সভা আছে, গতিকে আধাৰশিলা অনুষ্ঠানটি আমি আয়োজন কৰিব লৈছোঁ। কৃষ্ণ কৃষ্ণ আমার দ্বিতীয়টো ফুটা কাৰেণ্ট নাই নি ইয়াৰ পাছতে কথা ক'লে উত্তম গগৈ দাস জীবন বৰা দাস
সুরেন্দ্র বাপ, যতীন বরা বাপ, পূর্ণকান্ত দাস বাপ, মুখেশ্বৰ দাস বাপ, তুলিকা শইকীয়া এগৰাকী, চন্দ্ৰকান্ত দাস সোণালীপুৰ, বিদেশৰ আহে একেলগে, আৰু যোগেশ্বৰ দাস ভূমিদাতা। আমাৰ এই ভূমিখণ্ড আপোনালোকে জানি ভাল পাব। আমাৰ প্ৰাথমিক সভাৰ গোপাল দাস বাপ আৰু সভাজন যোগেশ্বৰ দাস বাপ দুয়োজনে আমাক ভূমিদশা নাম দিয়াৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আগবঢ়াই দিছে। আজি যোগেশ্বৰ দাসে এইটো সূতা শিলান্যাস কৰিব। শিৱযোগৰ বাপ, একান্ত যোগৰ বাপ, যোৰহাটৰ পৰা নিতুল দাস বাপ, অঞ্জলি বৰা বাপ, তাৰপাছতে আমাৰ শিশু উন্নতি কল্যাণ সমিতি কেন্দ্ৰীয় সদস্য বিশ্বন্তী ভণ্টিকৰ এগৰাকী আৰু বিৰোধী তালুকদাৰ, এই সকলোকে আমি শিলান্যাস কৰিব বিচাৰিছোঁ। লগতে ইয়াত উপস্থিত থকা সভাপতি কৃষ্ণ হৰে ইয়াত উপস্থিত থকা সকলোজন ভক্তপ্ৰাণ বাপ বান্ধৱ আইসকলক আমি ইয়াত সহায় কৰি দিবৰ কাৰণে অকণমান বয়স দি তেওঁলোকৰ শ্ৰীহাতৰ বয়সেৰে আমাৰ এই নামসভাক শিলান্যাসত সহায় কৰি দিব। কৃষ্ণ মছলা আনক, মছলা মছলা আনক, মছলা এইফালে আমাৰ ইয়াত নাম উল্লেখ সকলোজনৰ উপৰিও ইয়াত উপস্থিত থকা সকলো বাপ বান্ধৱে অকণমান হাতৰ পৰশ দিলে আশা কৰিম আমাৰ বিৰোধী সভাত অতি সোনকালে হৈ উঠিব। গাত আছে চাবি পৰিবি টেকাইখনে আগলৈ দি দিয়ক, এই আগলৈ